অতীজৰে পৰা বৰ্তমানলৈকে বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি অটুট ৰাখি জনসমাজত আজিও সোণোৱাল কছাৰী সকলে নিজকে মূৰ দাঙি থিয় দি আছে। আৰু এইদৰে ভূত ভৱিষ্যতলৈকে আমাৰ সোণোৱাল কছাৰীসকল অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত জিলিকি ৰ'ব আৰু জীপাল হৈ ৰ'ব। আৰু ঠিক তেনেদৰে আমাৰ সোণোৱাল কছাৰীসকলৰ যি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি আছে, এই কৃষ্টি সংস্কৃতিসমূহো জীয়াই থাকিব আৰু জীপাল হৈ থাকিব। আৰু সেই উদ্দেশ্যে আজি উদ্বোধক হিচাপে আমন্ত্ৰণ কৰা উদ্বোধক বৈকুণ্ঠ সোণোৱাল ডাঙৰীয়াও ইতিমধ্যে বন্তি প্ৰজ্বলন কৰিছে আৰু ধূপ জ্বলাইছে। ইয়াৰ ধূপ জ্বলাই আজি এই শুভ অনুষ্ঠান তেওঁলোকে আগবাঢ়িছে। আশা ৰাখিছো এই শুভ উদ্বোধনে আমাৰ সোণোৱাল কছাৰীৰ যি জনগোষ্ঠীয় কৃষ্টিসমূহৰো আজি প্ৰদৰ্শন হ'ব, ইয়াত যাতে কোনো অপায় অমংগল নহয়, সকলো যেন সুন্দৰৰূপে পৰিচালিত হৈ যায় তাকে কামনা কৰিছো। এয়া পিতাকাল কাটি ওলাইছে আপোনালোক ধন্যবাদ জনাইছো। এইদৰে আমাৰ এই শুভ উদ্বোধন কাৰ্যসূচীত আপোনালোকৰ সহযোগিতা পাই নথৈ আনন্দিত হৈছো। উদ্বোধনভাৱে আমন্ত্ৰণ জনোৱা আজি সোণোৱাল কছাৰী জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ আকৰ্ষণ যি উদ্বোধক কৰিলে তেখেতক আমি নথৈ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তেখেতক উদ্বোধক ভাষণ প্ৰদান কৰিবৰ বাবে আমাৰ উদ্যোক্তা সমিতিৰ বিষয়ববীয়া তেখেতক মাইক্ৰফোনটো আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছো। ধন্যবাদ। বিহুৰ বতৰ বতাহ থাকি মাৰিলে গছে বনে হালালে সোণোৱালৰ বিহুটি আহিলে গৰু চালে লগালে মা। নমস্কাৰ। এই অভাজনে আপোনালোকক আজি আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিষয়ে কৈ কি বুলি আমোদ লগাব সেই কথাই ক'ব পৰা নাই। তথাপিও বৰ্ণি আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি আৰু কলীয়াজানৰ যুৱ সংঘৰ সভাপতি সম্পাদক আৰু আপোনালোকৰ তৰফৰ পৰা নিমন্ত্ৰণ পাই মই আশা ক'বলৈ আগবাঢ়িছো। কওঁতে যদি সোণোৱাল কছাৰীৰ বিষয়ে মই বেলেগ কথা নক'ম, বাৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিষয়ে কেইটামান কথা ক'ম। আৰু দীঘলীয়াকৈ ক'বলৈ মোৰ মনো নাই, কাৰণ আপোনালোকে গোটেইবিলাকে আটাইবিলাক বিহুৱতী বিহুৱা ৰাইজে বিহু চাবলৈ সেই সভাত উপস্থিত হৈছে। গতিকে এই বিহু বতৰত এই সভাজনে বিশেষ সোণোৱাল কছাৰীৰ বিষয়ে কৈ আপোনালোকক আমোদ দিব বুলি মই আমোদ লগা কথা ক'ম বুলি মই ভবা নাই। আমাৰ সোণোৱাল কছাৰীৰ ভিতৰত কছাৰী জনগোষ্ঠীৰ ভিতৰত আমাৰ সোণোৱালবিলাকে এটা বিশেষ জনগোষ্ঠীৰ যিসকলৰ জনগোষ্ঠীৰ বিলাকৰ বেলেগ জনগোষ্ঠীৰ ভিতৰত আমাৰ সোণোৱালবিলাক এটা অন্যতম জনগোষ্ঠী। সোণোৱাল কছাৰীলৈকে নিজকে আমি বলি ৰজাৰ নাতি সন্ততি বুলি আমি চিনাকি দি আহিছো। সেয়েহে আমাৰ বহাগ বিহু প্ৰথম দিনাখনে আমি বলি ৰজাৰ দুমাহী বিহু বুলি আমি কওঁ। আমি সোণোৱাল কছাৰীসকলে আমি প্ৰথমতে এজন গুৰুক নমস্কাৰ কৰিবই লাগিব।
ঠিক নজাই ধৰণী গজাই গৰুৰ ঢাকনি আপুনি আইলাখত চাকিছে আইলাখত ফুৰিছে আপুনি য'তে আছে আমি ভাৰতত থকা চাৰিমুঠি জীৱ উৰণ বুৰণ ভ্ৰমণ গজন এই চাৰিমুঠি জীৱন নিষ্ঠাৰ হওক এইটো হ'ল আমাৰ সোণোৱাল কছাৰী প্ৰথম ভগৱানৰ ওপৰত ত্ৰুটি মাননীয় ৰাইজ আমি সোণোৱাল কছাৰীসকলৰ এই সোণোৱাল কছাৰীসকলৰ আমি বহুতো আমি সোণোৱাল কছাৰী জনগোষ্ঠীয় লোক আছো এইবিলাকৰ ভিতৰত আমি সোণোৱাল কছাৰীবিলাকৰ বিশেষ বিশেষ বৈশিষ্ট্য আছে আমাৰ সোণোৱাল কছাৰীসকলৰ মই থুলমূলকৈ ক'ব বিচাৰিছোঁ আপোনালোকে যিহেতুকে বিহুৰ বতৰত আহিছে গতিকে সোণোৱাল কছাৰী কৃষ্টি আৰু সংস্কৃতিৰ বিষয়ে মই থুলমূলকৈ ক'বলৈ আগবাঢ়িছোঁ আমাৰ সোণোৱাল কছাৰীবিলাকৰ খেল আছে 7টা বালি খেতাৰী চিপুৰীয়া অমৰাবনীয়া ঢুলীয়া উজনি কছীয়া নামনি কছীয়া আৰু টিপমীয়া এই 7টা খেল আৰু আমি সোণোৱাল কছাৰীবিলাকে আছো 14টা বংশ 14টা বংশ হৈছে মদন বংশ মানিকিয়াল বংশ সগ্ৰাম বংশ এজমাল বংশ মুক্তাল বংশ ফৰ্মাল বংশ বৰহাজুৱাল বংশ সৰুহাজুৱাল বংশ ডংৰাল বংশ ডিঙিয়াল বংশ কুমৰাল বংশ ঢেকিয়াল বংশ লাঠিয়াল বংশ আৰু চেতিয়াল বংশ এই 14টা বংশ আপোনালোকে সদায় মনত ৰাখিব আমি 7টা খেল 14টা বংশ আৰু আমি হ'ব লাগে 65টা সচ আমি অসমত থকা যিমান